আপোনালোকক স্বাগতম দা কিউৰিয়াছ আছাম চেনেলটোলৈ। আজি আমি আলোচনা কৰিম ইগনৰেন্সৰ ওপৰত বা আওকাণ কৰাৰ ওপৰত। আমাক তুলনামূলকভাৱে মানুহে ইগনৰ কৰে, কিছুমানে জানি বুজি কৰে, কিছুমানে নজনাকৈ কৰে। যদিও বা ইগনৰেন্সটোৰ ওপৰত আমি বিশেষভাৱে গুৰুত্ব নিদিওঁ বা নাভাবোঁ, কিন্তু মই ভাবোঁ ইয়াৰ ওপৰত আমি আলোচনা কৰিব লাগে। এইকাৰণেই লাগে কাৰণ ইগনৰেন্সৰ ফলত বহুত এনেকুৱা সম্পৰ্ক থাকে যিবোৰ সম্পৰ্ক আমি নজনাকৈ ভাঙি যায়। গতিকে আহক আমি আলোচনা কৰোঁ। আজিকালি সময় আৰু সম্পৰ্ক খুব চঞ্চল হৈ গৈছে। কেতিয়া কেনেকুৱা ধৰণৰ সম্পৰ্ক ভাঙি যায় কোনো ক'ব নোৱাৰে। আন বহুতো কাৰণৰ লগতে ধৰক আমাৰ সম্পৰ্ক ইগনৰেন্সৰ কাৰণে বা আওকাণ কৰাৰ কাৰণেও ভাঙি যায়। যেতিয়া কোনোবা মানুহে আপোনাক ইগনৰ কৰিব বা আপুনি কাৰোবাক ইগনৰ কৰিব, তেতিয়া আপোনাৰ মনত বা তেওঁৰ মনত এটা বিদ্বেষৰ ভাৱ জন্ম হয়। আৰু তেতিয়া সেই সম্পৰ্কটো আনৰ সৈতে আপোনাৰ সম্পৰ্ক বা আনৰ আপোনাৰ সৈতে সম্পৰ্কটো মামৰে ধৰিব আৰম্ভ কৰে। আৰু এইটো সকলো সম্পৰ্কৰ ক্ষেত্ৰত প্ৰযোজ্য। এইটো মা দেউতাৰ লগত হ'ব পাৰে, বন্ধু বান্ধৱীৰ লগত হ'ব পাৰে, আপোনাৰ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড হ'ব পাৰে। ইগনৰ কৰা যেন অনুভৱ হ'লে আপোনাৰ মনটো উগুল থুগুল হৈ থাকিব। সেইটো অকল আপোনাৰে নহয়, সকলোৰে হয়। আজি মই ইয়াতে এই ভিডিঅ'টো আপোনালোকৰ সৈতে কেইটামান উপায় আলোচনা কৰিম, যিকেইটা মই ঢুকি পাইছোঁ বা মই দেখিছোঁ, শুনিছোঁ, বুজিছোঁ। যিকেইটা উপায়েৰে আপোনাৰ মনটো তেনেকুৱা ইগনৰ কৰা মানুহৰ পৰা বচাই ৰাখিব পাৰিব। প্ৰথমে আপুনি নিশ্চিত হোৱাটো জৰুৰী সেই মানুহজন বা সেই মানুহজনী আপোনাক আচলতে ইগনৰ কৰি আছে নে নাই। কাৰণ এনেকুৱা হ'ব পাৰে সেই মানুহজন বা সেই মানুহজনীয়ে নিজৰ কিবা সমস্যা বা নিজৰে মানসিক অশান্তিত ভুগি থাকিব পাৰে, যাৰ ফলত এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰি আছে। আৰু যিটো ব্যৱহাৰ আপুনি দেখি শুনি আপুনি অনুভৱ কৰিছে যে সেই মানুহজন বা সেই মানুহজনীয়ে আপোনাক ইগনৰ কৰি আছে, আওকাণ কৰি আছে। গতিকে আপুনি নিশ্চিত হ'ব লাগিব সেই মানুহজন বা সেই মানুহজনী কিবা কাৰণত আপোনাক ইচ্ছা কৰি ইগনৰ কৰি আছে নেকি, নে অকল সেনেকুৱা ধৰণৰ ব্যৱহাৰ অকল আপোনাৰ লগত কৰিছে, নে আন বহুজনৰ লগতে তেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰি আছে। আপুনি যেতিয়া নিশ্চিত হ'ব যে সেই মানুহজন বা মানুহজনীয়ে আপোনাক ইগনৰ কৰি আছে, তেতিয়া তৎক্ষণাত আপুনি বুজাব নাযাব বা শুধৰাব নাযাব। কাৰণ আপোনাৰ অনুপস্থিতি অনুভৱ কৰিব লাগে। আপোনাৰ অনুপস্থিতি তেখেতসকলে অনুভৱ কৰিব লাগে যোনে আপোনাক ইগনৰ কৰি আছে। যদি আপুনি তৎক্ষণাতভাৱে বুজাব যায়, শুধৰাব যায়, তেওঁলোকৰ লগত কথা পাতিব যায়, দৌৰাদৌৰি কৰে, তেনেহ'লে যিখিনি আপোনাৰ তেওঁলোকৰ প্ৰতি বা তেওঁলোকৰ আপোনাৰ প্ৰতি যিখিনি মানে অনুভৱ আছিলে সেইখিনিও নোহোৱা হৈ থাকিব। ইয়াৰ পিছত যিটো কথাত আমি গুৰুত্ব দিয়া জৰুৰী সেইটো হ'ল আমি তৎক্ষণাত প্ৰতিক্ৰিয়া দিব নালাগে। এইটো এইকাৰণে কাৰণ মানুহৰ যিটো ইগনৰেন্স বা মানুহৰ যিটো আওকাণ কৰা আমি যে অনুভৱ কৰোঁ সেইটো কেতিয়াবা টেম্পৰাৰী হয়, সেইটো খুব দীঘলীয়া সময়ৰ কাৰণে নাথাকে। কাৰণ আমি মানুহবোৰ প্ৰতিদিনে সলনি হৈ থাকোঁ। প্ৰতি ৰাতিপুৱা যেতিয়া আমি বিচনাৰ পৰা শুই উঠোঁ তেতিয়া আমাৰ যিটো মন আছিলে, আমাৰ যিটো অনুভৱ হৈছিলে সেইটোও সলনি হয়। গতিকে আনে যদি আপোনাক ইগনৰ কৰা যেন অনুভৱ কৰিছে, আপুনি অকণ ধৈৰ্য ধৰিব শিকক, কাৰণ এইটো টেম্পৰাৰী হ'ব পাৰে। কেতিয়াবা কি হয়, যেতিয়া আপোনাৰ অনুভৱ হয় আনে আপোনাক ইগনৰ কৰি আছে, তেতিয়া আপোনাৰ মন যায় যে ফোন কৰি, মেছেজ কৰি, হোৱাটছআপ কৰি, ফেচবুক কৰি তেওঁৰ লগত যিটো সমস্যা হৈ আছে সমাধান কৰি দিওঁ। সেইটো নকৰিব। আপোনালোকে ফোন, মেছেজ, হোৱাটছআপ কৰাতকৈ মুখামুখিকৈ লগ ধৰক। কাৰণ এইটো এইবাবে জৰুৰী, যেতিয়া আপুনি মুখামুখিকৈ লগ কৰিব তেওঁলোকে নোকোৱা মনৰ কথাও আপুনি বুজাত সহজ হ'ব, আৰু আপোনাৰ মনৰ কথা হয়তো তেওঁক বুজাত সহজ হ'ব। গতিকে হোৱাটছআপ, ফেচবুক বা মেছেজত বা ফোন কলত নিজৰ যিটো পাৰ্চনেল সমস্যা বা আনৰ যিটো ইগনৰেন্স আপুনি অনুভৱ কৰিছে সেইটো সমাধান কৰিব চেষ্টা নকৰিব। আপুনি মুখামুখিকৈ লগ ধৰক। যেতিয়া কোনো ব্যক্তিৰ লগত আপোনাৰ মনোমালিন্য হয় বা যেতিয়া আপুনি অনুভৱ কৰে আনে আপোনাক ইগনৰ কৰি আছে বা আওকাণ কৰি আছে, তেতিয়া সেই কথাটোকে ভাবি ভাবি আপুনি নিজক কষ্ট নিদিব। কাৰণ কি হয়, সেইটো এইবাবে জৰুৰী, যেতিয়া আপুনি সেইটো কথাকে ভাবি থাকিব আপোনাৰ আন দিশত মনোযোগ দিয়া হৈ যাব, আপোনাৰ মানসিক স্থিতি, আপুনি আপোনাৰ মানসিক ভাৰসাম্য হেৰাব আৰু সেই সমস্যাটো সমাধান কৰাত আপোনাৰ অসুবিধা হ'ব। গতিকে আপুনি যিবোৰ অভ্যাস আছে বা যিবোৰ কৰি আপুনি ভাল পায় সেইবোৰত মনোযোগ দিয়ক। আপোনাৰ মনটো ভালে থাকিব, আৰু যেতিয়া মনটো ভালে থাকিব আপুনি অলৰেডি যিটো সমস্যা হৈ আছে আপোনাৰ লগত যিটো মনোমালিন্য হৈছে সেই সমস্যাটো সমাধান কৰাত আপোনাৰ খুব যথেষ্ট পৰিমাণে সহায় হ'ব। শেষত যিটো কথা সকলোতকৈ জৰুৰী
যদি আপোনাৰ অনুভৱ হৈছে আনে আপোনাক ইগন'ৰ কৰি আছে, আপোনাৰ কিবা ভুলৰ বাবে আপুনি তৎক্ষণাত ক্ষমা খুজক সেই মানুহজন বা মানুহজনী। আজিলৈ ইমানে। আপোনালোকে জনাব ভিডিঅ'টো চাই কেনে পালে। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' দি থাকিম। ধন্যবাদ।